নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সন্ধিয়া চাকিগছ জ্বলাই কি কৰিম কি নকৰিম বুলি ভাবি কাম এটাকে উলিয়াই লৈছোঁ। এই যে দেখিছে কাপোৰখন, এইখন হৈছে মেখেলা। মই মেখেলা চাদৰ এযোৰ লগাইছিলোঁ, মেখেলা লগোৱা হৈছিলে, তাতে চাদৰ এখনো দি দিছিলোঁ। এইখন মেখেলাখন চাদৰখন ওলোৱাই নাই আৰু দুদিনমান লাগিব আৰু গৰম যিহে তাঁতৰ ওচৰত যাব দেখোন মনেই নাযায়। মেখেলাখন যিটো সূতা দি ফুল বচা হৈছে, চাদৰখনো বাচিছোঁ এইটো সূতাৰে, ৰুলেছ হয়, যিটো মিহি সূতাটো। ক'ৰবাত যদি আঁচু খাই নহয় ফুলটো ওলাই যোৱা চান্স থাকে সূতাখিনি, সেইকাৰণে বোলো থাকি যোৱা সূতাখিনি, ফুল পাখনৰ যিখিনি সূতা থাকি গৈছে, মই বোলো গাঁঠি দি লওঁ ইডালৰ লগত সিডাল, তেতিয়া ওলাই নাযায়। এতিয়া যদি মই মেখেলাখনত গাঁঠি দি থওঁ, তেতিয়া চাদৰখন ওলালে চাদৰখনতো গাঁঠি দিব লাগিব, তেতিয়াহে সূতাখিনি ওলাই নাযায়। তাকে সেই সন্ধিয়ানো কি কৰিম বুলি সেয়া গাঁঠি দি আছোঁ। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু চাদৰখন হ'লে সম্পূৰ্ণ আপোনালোকক দেখাম বাৰু। চাদৰখন আৰু দুদিনমান লাগিব। হাতে বোৱা কাপোৰৰ প্ৰতি মোৰ আগৰ পৰাই আকৰ্ষণটো বেছি। হাইস্কুলৰ জীৱন, কলেজীয়া জীৱন চাদৰ মেখেলা পিন্ধিয়ে পাৰ কৰিছোঁ। আৰু কিনা মেখেলা চাদৰ পিন্ধিয়ে পোৱা নাছিলোঁ। মায়ে ধুনীয়াকৈ বৈ দিয়ে আৰু সেয়াকে পিন্ধি হাইস্কুল আৰু কলেজ শেষ কৰিছোঁ। আৰু এতিয়া বোৱা এৰিতহে মই নিজে বৈছোঁ। আৰু মই ইমান এক্সপাৰ্টো নহয়, শিকিহে আছোঁ বাৰু এতিয়া। যিমান ভাল ভাল কাপোৰ দোকানৰ পৰা কিনি আনক বা 1000 টকীয়া কাপোৰ আপুনি পিন্ধক, যেতিয়া নিজ হাতে এযোৰ কাপোৰ বা এখন চাদৰ আপুনি বৈ পিন্ধিব নহয়, সেই অনুভৱকণেই বেলেগ। এয়া নিশ্চয় শিপিনীসকলে জানিব। মই বাৰু ইমান শিপিনী নহয়, শিকি আছোঁ যদিও নিজে বৈ পিন্ধো ন, সেই অনুভৱকণ বেলেগ। আৰু আপোনালোকৰ ফালে আজি বতৰটো সন্ধিয়া সময়ত কেনেকুৱা জনাবচোন। আমাৰ ইয়াত আকৌ বতৰটো ক'লা মলা কৰি আহিছে। ভাবিছিলোঁ বহুত ধাৰাসাৰ বৰষুণ দিব, কিন্তু ইমানো বৰষুণ নিদিলে। আৰু বতৰটো চাই বেছি গৰমহে উঠিলে বৰষুণ জাক এৰাৰ পাছত। আজি দেওবাৰ যে ৰাতিপুৱা সোনকালে ভাত বনাই আজি দিনটো তাঁতশালতে থাকিলোঁ। যিহেতু মা স্কুল বন্ধ, আৰু ফুল দিয়া তাঁতবোৰত দুগৰাকী মানুহ লাগেই। আৰু মা বোলো আজি দেওবাৰ দিনটোতে ঘৰত আছে যেতিয়া এই ফুলটো দি লওঁ। আৰু এই সন্ধিয়া যে বৰষুণ জাক দিছিলে, তেতিয়ালৈকে তাঁতশালতে আছোঁ। চাদৰখনে এটা আগ আজি কমপ্লিট হ'লগৈ। আৰু অকলে দিবলৈ বহুত দিগদাৰ হয়। আৰু মা আজিকালি চকুৰে ভালকৈ নমনে যে সূতাবোৰ, আৰু সূতাবোৰো সৰু সৰু, সেইকাৰণে মা থাকিলেও তাঁতশালত মই থাকিব লাগে। আৰু ফুলপাহ কেনেকুৱা লাগিছে জনাব হা। আৰু কাপোৰযোৰৰ কালাৰটোৰ লগত ফুলৰ সূতা কালাৰটো মিলিছে নাই সেইটো জনাব। আজি দিনৰ ৰ'দটো নাই যদিও বহুত গৰম। জানেনে, মই যেতিয়া তাঁত বৈ আছোঁ, মায়ে বিচনীয়ে বিচি আছে। সদায় নেৰানেপেৰাকৈ তাঁত বৈ নাথাকোঁ। আজি মা ঘৰত আছিলে যে, সেইকাৰণে নেৰানেপেৰাকৈ থাকিলে। ৰাতিপুৱা অনা গাখীৰ এতিয়া গৰম কৰি খাবলৈ লৈছোঁ। দিনত খাবলৈ সময় নাপালোঁ। আৰু আজিকালি মানুহজনে চাহ খাব নিদিয়ে, চাহ খালেই মই ভাত নাখাওঁ। সেইকাৰণে তেওঁ নথকা কেতিয়াবা লুকুৱাই চুৰ কৰি খাওঁ বাৰু। পৰাপক্ষত বাদেই দিলোঁ আৰু চাহ। সেইকাৰণে গাখীৰকে গৰম কৰি খাব লৈছোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।